যেতিয়া গডে কিং মাইডাছক এটা উইশ কৰিব দিছিল যে আপুনি যি উইশ বিচাৰে মই সেই উইশটোৱে পূৰা কৰি দিম আৰু কিঙে উইশ কৰিছিল যে মই যিকোনো বস্তু যদি টাচ কৰোঁ চব যাতে সোণ হৈ যাওক আৰু গডে তেওঁৰ উইশটো পূৰা কৰিছিল দেন কিং ৱাজ ভেৰি হেপী তেওঁ ফাৰ্ষ্টলি নিজৰ যিবিলাক ফাৰ্নিচাৰ আছিলে তেওঁ হোৱা বেডখন চেয়াৰ টেবুল ডাইনিং চব টাচ কৰি সোণ কৰি পেলাইছিল তাৰপিছত বাহিৰত যিবোৰ গাৰ্ডেন আছিলে ফ্লাৱাৰ্ছ ট্ৰী চব টাচ কৰি সোণ কৰি পেলাইছিল বাট ৰজাৰ লাইফত লাহে লাহে প্ৰব্লেম আহিব ধৰিলে তেওঁ যিবোৰ বস্তু খাব খোজে সেইটো টাচ কৰিলে সোণ হৈ যায় আৰু এদিন তেওঁ ভুলতে নিজৰ জীয়েকক ধৰি দিলে আৰু জীয়েকো সোণ হৈ গ'ল তাৰপিছত ৰজাই গোটেই লাইফ কান্দি কান্দি কটাইছিল চ' কোৱা হয় যে বি কেয়াৰফুল হোৱাট ইউ আৰ উইচিং ফৰ আপুনি যি উইচ কৰি আছে সেই উইচটো আপুনি পাই যাব পাৰে আৰু তাৰ নিচিনা ডেঞ্জাৰ আৰু একো নাই 1970s চাইণ্টিষ্টে এটা উইচ কৰিছিল যে এনেকুৱা এটা মেটেৰিয়েল বনাব পাৰি নেকি যিটো না নেচাৰে ডেষ্ট্ৰয় কৰিব পাৰে না মানুহে আৰু সেই ৱাণ্ডাৰ মেটেৰিয়েলটোৰ নামেই হ'ল প্লাষ্টিক এই ৱৰ্ল্ডত এনেকুৱা এটা মেটেৰিয়েল নাই যিটো নেচাৰত ডিজল্ভ হৈ নাযায় ইভেন আমাৰ হিউমেন বডিও নেচাৰত আৰামছে ডিজল্ভ হৈ যায় বাট প্লাষ্টিক এটা এনেকুৱা মেটেৰিয়েল যিটো নেচাৰত ইনডেফিনেটলি ছাষ্টেইন কৰি আছে আৰু নেচাৰত যিটো বস্তু ডিজল্ভ নহয় নেচাৰে সেইটো একচেপ্ট নকৰে আৰু ইন ৰিটাৰ্ণ প্লাষ্টিক নেচাৰে আমাৰ লাইফলৈকে ঠেলি দিছে মাইক্ৰ'প্লাষ্টিক আজি আমাৰ খানালৈকে আহিছে আৰু প্লাষ্টিকৰ ফলত বহুত মেৰিন লাইফৰ ডেথ হৈছে 1970s পৰা টিল ডেট 9.2 বিলিয়ন টন প্লাষ্টিক প্ৰডিউচ হৈছে যাৰ ৱেইট হ'ব এপ্ৰক্সিমেট 13 লাখটা আইফেল টাৱাৰৰ সমান আৰু আমি যিবোৰ প্লাষ্টিক ইউজ কৰোঁ তাৰে মেক্সিমাম হাইলি ৰিচাইকেবল হয় বাট আমি এবছৰত যিমান প্লাষ্টিক ইউজ কৰোঁ তাৰে অনলি 9% প্লাষ্টিকহে ৰিচাইকেল হয় বাকীবোৰ প্লাষ্টিক কি হয় এভৰি ইয়েৰ 12 মিলিয়ন টন প্লাষ্টিক ড্ৰেইন আৰু ডাম্পিং ইয়াৰ্ডৰ পৰা বহুত মাইল ডিষ্টেঞ্চ ট্ৰেভেল কৰি সাগৰত পৰে যাৰ ফলত বহুত মেৰিন লাইফৰ ডেথ হৈছে চ' ইন ডিপ ডিছকাছ কৰোঁ আহকচোন প্লাষ্টিক যদি ইমান টক্সিক বস্তু হয় আমি ইউজ কিয় কৰি আছোঁ প্লাষ্টিক আমি বন্ধ কিয় কৰিব পৰা নাই চ' প্লাষ্টিক এটা ৱাণ্ডাৰ মেটেৰিয়েল হয় মেজিক মেটেৰিয়েল হয় পৃথিৱীত এনেকুৱা এটা মেটেৰিয়েল নাই যিটোৱে প্লাষ্টিকৰ 1%ও কাম কৰি দিব পাৰে ইভেন মেডিকেল ইণ্ডাষ্ট্ৰীত প্লাষ্টিকৰ 70 to 80% ইউজ হৈ আছে মেডিকেল ইণ্ডাষ্ট্ৰী আজিৰ ডেটত ছাৰ্ভাইভে কৰিব নোৱাৰিলে হয় উইদাউট প্লাষ্টিক আমি যিবোৰ মেডিচিন বটল ইউজ কৰোঁ ভেকচিন চেলাইন চিৰিঞ্জ চবতে প্লাষ্টিকৰ ইউজ হৈ আছে আৰু প্লাষ্টিক নহ'লে মেডিচিন আজিৰ ডেটত ইমান ইজিলি এভেইলেবল নহ'লে হয় এফৰ্ডেবল নহ'লে হয় চ' ক'ব গ'লে প্লাষ্টিক মেটেৰিয়েলটোৰ প্ৰব্লেম নাই প্ৰব্লেম হ'ল আমি ইউজ কৰাৰ প্ৰচেছটো আমি সেই লুপটো কমপ্লিট নকৰিলোঁ প্লাষ্টিক মেনুফেকচাৰ হ'ল দেন আমি ইউজ কৰিলোঁ তাৰপিছত আমি ডেষ্ট্ৰয় নকৰিলোঁ আৰু সেই ডেষ্ট্ৰয় নকৰা ৱেষ্টেজবিলাক নেচাৰত গৈ জমা হ'ল আৰু নেচাৰত যিটো বস্তু ডিজল্ভ নহয় নেচাৰে সেইটো একচেপ্ট নকৰে আৰু ইন ৰিটাৰ্ণ নেচাৰে সেইটো আমাৰ লাইফলৈকে ঠেলি দিছে চ' চলিউশ্যন এটাই যে আমি প্লাষ্টিক যেতিয়া ইউজ কৰিম সেইটো আমি ডেষ্ট্ৰয় কৰিব লাগিব সেইটো জাগাতে ডেষ্ট্ৰয় কৰিব লাগিব যাতে সেই ৱেষ্টটো নেচাৰত গুচি নাযায় নহ'লে মাইক্ৰ'প্লাষ্টিক আমাৰ বডিত লাহে লাহে কনজিউম হৈয়ে থাকিব আৰু ইন ফিউচাৰ তাৰ ইম্পেক্টটো বহুত বেছি ডেঞ্জাৰাছ হ'ব আৰু যিহেতু আমি যিটো বস্তু উইচ কৰিছিলোঁ আমি সেইটো পাই গ'লোঁ এনেকুৱা এটা মেটেৰিয়েল যিটো নেচাৰে ডেষ্ট্ৰয় কৰিব নোৱাৰে চ' তাৰে ইম্পেক্টটো আমি ছাফাৰ কৰিবই লাগিব কাৰণ প্লাষ্টিকৰ অল্টাৰনেট বস্তু আৰু একো নাই যিটোৱে প্লাষ্টিকক ৰিপ্লেচ কৰিব পাৰে চ' প্লাষ্টিকৰ ইউজেছ আমি বন্ধ কৰিব নোৱাৰোঁ কাৰণ প্লাষ্টিকৰ ওপৰত বহুত বস্তু ডিপেণ্ডেণ্ট হৈ আছে মেইনলি মেডিকেল ইণ্ডাষ্ট্ৰী ফুল্লি ডিপেণ্ডেণ্ট হৈ আছে চ' প্লাষ্টিক আমি ইউজ কৰিব লাগিব আৰু লগতে ডেষ্ট্ৰয় কৰিব শিকিব লাগিব আমি সেই লুপটো কমপ্লিট কৰিব লাগিব প্লাষ্টিক আমি ইউজ কৰিম দেন লগতে ডেষ্ট্ৰয় কৰি দিম তেতিয়া সেই প্লাষ্টিকৰ ৱেষ্টেজটো নেচাৰত যোৱাৰ পৰা বাচি থাকিব আৰু তেতিয়া নেচাৰো ছেফ থাকিব আৰু লগতে মেৰিন লাইফ ছেফ থাকিব আৰু লগতে আমিও ছেফ থাকিম